মই বনোৱা এটা কাষ্টমাইজ কেক। হাই গাইজ, গুড মৰ্ণিং। আজি আচলতে বহুত দিন ভিডিঅ' দিয়া নাই। তো সদায় ভাবোঁ মানে ভিডিঅ' এটা দিম কিন্তু মানে কি একেবাৰে টাইম নহয়, যিহেতু স্কুল থাকে কণ্টিনিউ আৰু ল'ৰা দুটাৰ স্কুল থাকে। কিন্তু এইকেইদিন ইহঁতৰ এক্সাম চলি আছে আৰু মোৰো স্কুলত এক্সাম চলিছে। অকণমান মানে তাতে আৰু বতৰটো একেবাৰে বেয়া, এনেকুৱা হৈছে মানে বানপানী আহিব বতৰ হৈছে। এতিয়া অকণমান মানে ৰেষ্ট পাইছোঁ। এতিয়া পাই পেলাই মানে ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। আৰু মানে আজি বজাৰৰ পৰা মাছ আনিলোঁ, গতিকে মোৰ একেবাৰে প্ৰিয় হ'ল এটা মানে মাছৰ জুতি এটা। আৰু বলকচোন আজি আপোনালোকক ভিডিঅ'টো তাকেই দেখাম আৰু অকণমান কথা পাতিম আৰু। এয়া আমিও ৰঘুপতি চাবলৈ গৈছিলোঁ। এয়া পপকৰ্ণ, দাদা বৌ ভতিজা দুটা এই বংশী সকলোৱে মিলি বঢ়িয়াকৈ ৰঘুপতি চালোঁ। সকলোৱে চাব, একদম ধুনীয়া এখন চিনেমা, বহুত ভাল লাগিলে মুভিখন চাই পেলাই। এয়া মই আজি আপোনালোকক দেখুৱাম মাছ পুৰাৰ জুতি, মানে পুৰা মাছৰ জুতি মই কেনেকৈ খাওঁ। গতিকে আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব পাৰে, একদম বঢ়িয়া লাগে। পঁইতা ভাতৰ লগততো একদম কথাই নাই। গতিকে মই আজি খাই চালোঁ এনেকৈ, আপোনালোকে বনাই খাই চাব। এয়া ধেমালি, কলমৰ দুটা সোপাৰ লগত ল'ৰাক ছোৱালী বনাই দিলোঁ, চাওকচোন।